নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এখন থালিৰ সৈতে মই আজি আপোনালোকক স্বাগতম জনালোঁ। এয়া আজি আলুৰ দম বনাইছোঁ। যিহেতু বজাৰত নতুন নতুন আলু ওলাইছে, আলুৰ দম খাবই লাগিব। মই আলুৰ দম বিৰাটেই ভাল পাওঁ। এয়া আলুৰ দম বনাইছিলোঁ কণীৰ সৈতে। ৰেচিপি লাগিলে কমেণ্টত জনাব। আহক আজি মোৰ থালিখন প্ৰস্তুত কৰোঁ। এয়া ভাত, জলকীয়া, ষ্টাইলৰ বাবে ধনিয়া পাত এটা দিছিলোঁ। এয়া জলফাইৰ আচাৰ, বেঙেনা পিটিকা, কণীৰ সৈতে আলুৰ দম। ভিডিঅ'টি চাই ভাল পালে চেনেলটি ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ, বাই বাই, লগ পাম। নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এখন থালিৰ সৈতে মই আজি আপোনালোকক স্বাগতম জনালোঁ। এয়া আজি আলুৰ দম বনাইছোঁ। যিহেতু বজাৰত নতুন নতুন আলু ওলাইছে, আলুৰ দম খাবই লাগিব। মই আলুৰ দম বিৰাটেই ভাল পাওঁ। এয়া আলুৰ দম বনাইছিলোঁ কণীৰ সৈতে। ৰেচিপি লাগিলে কমেণ্টত জনাব। আহক আজি মোৰ থালিখন প্ৰস্তুত কৰোঁ। এয়া ভাত, জলকীয়া, ষ্টাইলৰ বাবে ধনিয়া পাত এটা দিছিলোঁ। এয়া জলফাইৰ আচাৰ, বেঙেনা পিটিকা, কণীৰ সৈতে আলুৰ দম। ভিডিঅ'টি চাই ভাল পালে চেনেলটি ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ, বাই বাই, লগ পাম।